কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ বাবে লৈছে এক ডাঙৰ পদক্ষেপ। এতিয়াৰ পৰা উপাৰ্জন নিৰ্বিশেষে 70 বছৰ আৰু উৰ্ধৰ বয়সৰ লোকে আয়ুষ্মান ভাৰত যোজনাৰ সুবিধা লাভ কৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এপ্ৰিল মাহত এই কথা ঘোষণা কৰিছিল। অৱশেষত কেন্দ্ৰীয় কেবিনেটে ইয়াক অনুমোদন জনায়। স্বাস্থ্য বীমা আয়ুষ্মান যোজনাই প্ৰতি বছৰে প্ৰতিটো পৰিয়ালত 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্য বীমা প্ৰদান কৰে। এই আঁচনিৰ জৰিয়তে 4.5 কোটি পৰিয়াল আৰু 6 কোটি জ্যেষ্ঠ নাগৰিক উপকৃত হৈছে। নতুন ABPM-J আঁচনিৰ অৰ্থাৎ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত যোগ্য জ্যেষ্ঠ নাগৰিকক নতুন বিশেষ কাৰ্ড প্ৰদান কৰা হ'ব। জ্যেষ্ঠ নাগৰিকৰ বাবে অতিৰিক্ত কভাৰেজ অৰ্থাৎ 70 বছৰ আৰু তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিক যিসকল ইতিমধ্যে ABPM-J আঁচনিৰ অধীনত সামৰি লোৱা হৈছে তেওঁলোকক বছৰি 5 লাখ টকা পৰ্যন্ত অতিৰিক্ত ধনৰাশি দিয়া হ'ব। বাছনি কৰিবলগীয়া স্বাস্থ্য বীমা যিসকলে 70 বছৰ আৰু তাতকৈ অধিক বয়সৰ ইতিমধ্যে অন্যান্য জনস্বাস্থ্য বীমা আঁচনিৰ সৈতে আছে তেওঁলোকে হয় বৰ্তমানৰ পৰিকল্পনা ৰাখিব পাৰে নহয় ABPM-J আঁচনিলৈ সলনি হ'ব পাৰে। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক প্ৰেছ বিজ্ঞাপনত কোৱা হৈছে যে আৰ্থ-সামাজিক অৱস্থা নিৰ্বিশেষে 70 বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকে ABPM-J আঁচনিৰ সুবিধা ল'ব পাৰিব। এই আঁচনিৰ অধীনত যোগ্য জ্যেষ্ঠ নাগৰিকক এখনকৈ ব্যক্তিগত কাৰ্ড দিয়া হ'ব। ইতিমধ্যে এই আঁচনিৰ অধীনত সামৰি লোৱা পৰিয়ালটোৰ জ্যেষ্ঠ নাগৰিকসকলক 5 লাখ টকা পৰ্যন্ত অতিৰিক্ত ধনৰাশি দিয়া হ'ব। 70 বছৰ আৰু তাৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকক কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি, প্ৰাক্তন কৰ্মচাৰী অৱদানমূলক স্বাস্থ্য আঁচনি বা আয়ুষ্মান কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আদি বিভিন্ন জনস্বাস্থ্য বীমা আঁচনিৰ অধীনত সামৰি লোৱা বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। সেই আঁচনিৰ সৈতে বা ABPM-J আঁচনিলৈ সলনি হ'ব। ব্যক্তিগত স্বাস্থ্য বীমা পলিচি বা কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত সামৰি লোৱা জ্যেষ্ঠসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।